নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এই বেগটো দেখিছেনে? কিহে তৈয়াৰ কৰা যেন লাগিছে বাৰু? বহুতে হয়তো ধৰিব পাৰিছে এইটো এটা মেটেকাৰে ঘৰতে তৈয়াৰ কৰা বেগ। এইটো ইমান ধুনীয়াকৈ মেটেকা দি গঁঠা হৈছে। বেগৰ উপৰিও ঘৰতে আৰু বহুতো সামগ্ৰী বানি মেটেকাৰে তৈয়াৰ কৰিব পাৰি। তাৰে এটা ভিডিঅ' মই আজি আপোনালোকক দেখুৱাম। এইটো এটা সাইড বেগ গুঠি থকা হৈছে। এইখিনি হ'ল পানী মেটেকা। ইয়াৰ দীঘল ঠাৰিডাল কাটি লৈ শুকুৱাই ল'ব লাগে। এইখিনি হ'ল শুকান মেটেকা। এইটো হ'ল মেটেকা ঠাৰিডাল চেপেটা কৰা মেচিনটো। আৰু এনেদৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে। তুমি মই এটি হ'বলে। এইখিনি হ'ল শুকান মেটেকাখিনি। তাৰপাছত এইখিনি চেপেটা কৰি লোৱাখিনি। তাৰপাছত এইখিনি হ'ল শুকান চেপেটা নকৰাকৈ শুকান মেটেকাখিনি সৰু সৰুকৈ পাতল পাতলকৈ কাটি লোৱা মেটেকাখিনি। এতিয়া ফাৰ্মাৰটোৰ ওপৰত চেপেটা কৰি লোৱা মেটেকাখিনি পাৰি পেলাই এইকেইডালৰ ওপৰত মিহি মিহিকৈ কাটি থোৱা মেটেকাখিনি গাঁঠি যাব। মৰম বাঢ়িছে। মায়া মায়া মনৰ আশা মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতানি লোৱা সপোনে কাৰে সাজিছে।
লাজে লাজে কাষলে আহা বুকুৰ পালেঙত জিৰণি লোৱা সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে মহৰম বাঢ়িছে ইয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি শুকুলাই জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰতিতে ফুলে কেতেকী মই চমকো এয়া আছিল আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ কৰিব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত আপোনালোকেও ঘৰত এনেদৰে বেগ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ